যেতিয়া আমি কিতাপৰ পৰা শিকিবলৈ লওঁ তেতিয়া আমাৰ টোপনি লাগে আৰু যেতিয়া জীৱনে আমাক শিকাবলৈ আৰম্ভ কৰে তেতিয়া চকুৰ টোপনি নাইকিয়া হৈ যায়। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰুটিৰে কৰি গৈছে আৰু আৰমানক স্কুলত এৰিবলৈ গৈছে। মানুহজনৰ কিন্তু আজি ডিউটি নাই, সেইকাৰণে ভাবিলোঁ কিবা স্পেচিয়েল বনাওঁ। পুঠি মাছ আনিছিলে, চেনি পুঠি, সেয়া মেৰিনেট কৰি ফ্ৰিজত থৈছোঁ, পিছত ফ্ৰাই কৰিলোঁ, টেষ্টি হ'ব বুলি। আৰু ইফালে বনাইছোঁ শিঙি মাছেৰে লাওৰে সৈতে জোল। টেঙামৰা পাত কেইটামান আছিলে, সেয়াৰে বনালোঁ টেঙা দালি আৰু এইফালে খাচী মাংস। গোটেই কাম কাজবোৰ কৰি লৈ মানুহজনৰ কাৰণে বাট চাই আছোঁ। আৰমানক আনিবলৈ গৈছে এতিয়া, আৰু কামখিনিও কৰি একদম আজৰি হৈ গ'লোঁ যে মনটো কিবা এটা ভাল লাগি আছে। আৰু অহাৰ পিছত এয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু মানুহজনক কেইদিনমানৰ পৰা খোৱাৰ সময়ত নেদেখুৱাৰ কাৰণ হৈছে কি, গৰমত কাৰণে মানে একদম গেঞ্জিমেন হৈ থাকে। এইফালে আকৌ ক্ষীৰো বনাইছিলোঁ আজি। মানে গাইছ, আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে।